এটিএমৰ পৰা পইচা উলিয়াবলৈ এতিয়া আপুনি ডেবিট বা ক্ৰেডিট কাৰ্ড লগত লৈ ফুৰাৰ প্ৰয়োজন নাই। এতিয়াৰে পৰা এটিএম কাৰ্ড নহ'লেও আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো ডেবিট বা ক্ৰেডিট কাৰ্ডৰ অবিহনে এতিয়া আপুনি এটিএমৰ পৰা সহজে উলিয়াব পাৰিব ধন। দেশত দ্ৰুতগতিত বৃদ্ধি হৈ আছে ডিজিটেল বেংকিং ব্যৱস্থা। পূৰ্বতে আপুনি বেংকলৈ গৈ টকা উলিয়াইছিল, তাৰ পিছত এটিএম কাৰ্ডে ব্যৱহাৰ কৰি টকা উলিয়াব পাৰিছিল। কিন্তু এতিয়া দেশৰ সকলো বেংকতে নতুন ব্যৱস্থা কাৰ্যকৰী হৈছে। এতিয়া আপুনি যিকোনো বেংকতে UPI ব্যৱহাৰ কৰি ডেবিট কাৰ্ড অবিহনে দেশৰ যিকোনো এটিএমৰ পৰা উলিয়াব পাৰিব ধন। আৰম্ভণিতে ভাৰতীয় ষ্টেট বেংক, ICICI বেংক, কোটাক মহিন্দ্ৰ বেংক, বেংক অৱ বৰোদা আৰু RBL বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাকৈ এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰিছিল। এই সুবিধাটো দৈনিক লেনদেনৰ সীমাৰ সৈতে 10,000 টকাৰ পৰা 20,000 টকাৰ ভিতৰত। জানো আহক কাৰ্ড নোহোৱাকৈ নগদ ধন কেনেদৰে উলিয়াব পাৰি। SBIৰ গ্ৰাহকসকলে য়োনো এপত লগ ইন কৰাৰ পিছত য়োনো কেছত ক্লিক কৰিব লাগিব। এটিএমলৈ যোৱাৰ পিছত আপুনি এটিএমৰ পৰা উলিয়াব বিচৰা পৰিমাণটো প্ৰবিষ্ট কৰক। SBI তেতিয়া আপোনাৰ পঞ্জীভূত মোবাইলত এটা য়োনো নগদ লেনদেন নম্বৰ প্ৰেৰণ কৰিব। নগদ ধন উলিওৱাৰ বাবে SBIৰ যিকোনো কাৰ্ডবিহীন লেনদেনৰ এটিএমত এই নম্বৰ আৰু পিন ব্যৱহাৰ কৰক। এটিএমৰ প্ৰথম পৃষ্ঠাৰ কাৰ্ড লেছ বিকল্পটো বাছনি কৰক আৰু তাৰ পিছত য়োনো নগদ ধন আৰু বিৱৰণ প্ৰবিষ্ট কৰক।